নমস্কাৰ মই সমীৰণ বৰা আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে কি ভিতৰত আছোঁ, ভাল লাগিছে আৰু বিজি হৈ থাকিবৰ চেষ্টা কৰিছোঁ। বিজি হৈ থাকিবৰ চেষ্টা কৰাৰ কাৰণে আপোনালোকৰ আগত এটা ভিডিঅ' বনাবলৈ লৈ আহিছোঁ। মানে ভিডিঅ'টো মানে এনেকুৱা হওক, এখন মাস্ক প্ৰস্তুত কৰা। আপুনি ঘৰত থাকি কেনেকৈ এখন মাস্ক প্ৰস্তুত কৰি ল'ব, যিখন মাস্ক আপুনি ধুব পাৰিব, ইউজ কৰিব পাৰিব আৰু ধুব পাৰিব। তাৰ মানে আমি ধুই পেলাই হাইজিন কৰি ল'ব পাৰিব। তাৰ বাবে বেছি প্ৰয়োজন নহয়। আপুনি কেইদিনমান আগত আমাৰ পলিথিন বন্ধ হৈ গৈছিল। পলিথিন বন্ধ হওঁতে এটা মোনা পাইছিল, কাপোৰৰ এটা মোনা পাইছিল। সকলোৱে জানে, সকলো ঘৰতে আছে, সকলোৰে ঘৰতে আছে এই মোনাবিধ, এতিয়াও আছে। ইয়াৰ পৰা এই মাস্ক বনাবলৈ আহিছোঁ, কিন্তু বনোৱাৰ আগতে ইয়াক হাইজিন কৰি ল'ব। ডেটল পানীত ধুই ল'ব ভালকৈ, ধুই শুকুৱাই ল'ব। বনাওঁ বলক, ইয়াৰ পৰা কেনেকৈ মাস্ক বনাব পাৰি বলক, ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ।
মাস্ক বনালোঁ মই এইখনেই হৈ গ'ল মোৰ যিখন মই আজি বনাইছোঁ ৰুমৰ ভিতৰত থাকি এখন যি মই মাস্ক প্ৰস্তুত কৰিলোঁ এইখন কিন্তু এখন হাইজিন কৰি ল'ব মই হাইজিন কৰি লৈছোঁ ডেটল পানীত ধুই হাইজিন কৰি ল'ব চফ্ট কৰি ল'ব চফ্ট তৈয়াৰ হৈ গ'ল মই ইমান ভালকৈ বনাব পৰা নাই কিন্তু মহিলাসকলে বৰ ধুনীয়াকৈ বনাব পাৰিব মই প্ৰথম বনাই পাইছোঁ মানে চিলাই তিলাই কাম নকৰোঁতো ল'ৰা মানুহ মহিলাসকলটো ধুনীয়াকৈ বনাব ঘৰতে থাকি একদম এইবিলাক কাম কৰক বিজি থাকক চাওক ধুনীয়া মাস্ক বান্ধিলোঁ এতিয়া বৰ্তমান বান্ধি চাইছোঁ ধুনীয়া হৈছে বাছ ধুনীয়াকৈ বান্ধি চাওক ধুনীয়া ফিট হৈছে কাৰণ এইখন ধুব পাৰিব বাহিৰলৈ গৈ আহি ধুব পাৰিব ধুই পিনি হাইজিন কৰি ৰাখিব পাৰিব ধুনীয়া লাগিছে এনেকৈ বনাব পাৰিব সকলোৱে পাৰিব ধুনীয়া লাগিছে চাওক পাছত বান্ধি লৈছোঁ ধুনীয়া লাগিছে মই জানো মই ভাল পাইছোঁ আৰু মই বনাই পোৱা নাই আজি বনাই পাইছোঁতো নিজকে ভাল লাগিছে বিজি ৰাখিছোঁ বহুত ভাল লাগিছে ষ্টে হোম ছেভ লাইফ এণ্ড থিংক পজিটিভ আৰু আপোনাৰ সকলোৰ ব্লাড টেষ্ট আহক নিগেটিভ বাই বাই